ৰাইচ 1 বছৰমান আগতে মই এটা চিলিণ্ডাৰৰ দৰে যি সেই ৰাখিছিলোঁ, তাতে মই 2 বছৰমান জমা কৰিছিলোঁ পইচা। আৰু 2 বছৰমান জমা কৰি মোৰ কিমান হৈছে জানে 445 টকা। ইমানমান নাগাতে কিনিছে। তাৰে পিছত এইটো লক্ষী পূজাত এইটো কিনিলোঁ, মানে মোক এইটো উপহাৰ দিছিল। তো এইটোত মই পইচা জমা কৰিছোঁ এইবাৰ। তো কিমান জমা কৰিছোঁ ময়ো নাজানো। লতে চতে মানে কাম কৰা, মেচিনৰ কাম কৰা, তাৰপিছত ফেচবুকৰো পইচা পাইছিলোঁ, তাতেও থৈছিলোঁ। মানে ফেচবুকৰ প্ৰথমবাৰটো নাই, নেক্সট বাৰটোৰ পতে অলপমান থৈছিলোঁ আৰু তাৰপিছত কাপোৰ চিলাই কৰা আছে, এবাগে গামোচা শাল বোৱা তাৰেও আছে। তো আজি চাওঁ পতে মোৰ কিমান পইচা আছে। বেছি নাই, এইটো কথা জানো মই বেছি নাই, কিন্তু কিমান আছে চাওঁ। माझी तुझी मावजरी होते. গাইজ মোৰ গোটেই হিচাপ কৰিলোঁ, হিচাপ কৰি কিনে পইচা এই 8,077 টকামান ওলাইছে নেকি, 70 টকা ধৰিব পাৰি আৰু। এইখিনি পইচা মানে মোৰ নিজৰ কষ্ট কৰা পইচা, এতিয়া মোৰ খৰচ কৰিব বেয়া লাগছে। গুচি যাব গোটাই পইচা বোলা বস্তুটো বেলেগ ন, লগত নাথাকিলে পাগল হৈ যায়, মানে পাগল হৈ যায়।